মন মনো কিটচেনৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভালে আছে আপোনালোক। এয়া গৈ আছোঁ আৰু যিহেতু মাৰ ঘৰৰ বাটেৰে যাম, মাৰ ঘৰনো নোসোমোৱাকৈ কেনেকৈ থাকিম, সেইবাবে এবাৰ মাৰ ঘৰটো সোমাই ল'লোঁ। আৰু এতিয়া আমি আহি পালোঁ ৰঙীয়া চিনেমা হলত, যিহেতু ৰাঘৱ চলি আছে আৰু ৰাঘৱৰ কাৰণে আমি চাব আহিছোঁ। আৰু এইফালে পপকৰ্ণ ল'লোঁ, ডাঙৰ এইটো লৈছোঁ, সেইটো 200। আৰু এতিয়া আমি গৈ আছোঁ। আৰু এয়া পপকৰ্ণ। আৰু ভিতৰৰ লাইটবোৰ বন্ধ কৰিছে যিহেতু টাইম হৈছে। এনেকৈ এতিয়া মানুহবোৰ বহি আছে। এয়া আৰম্ভ ৰাঘৱ। আৰু এতিয়া দিছে ব্ৰেক টাইম আৰু বহাই আছোঁ পপকৰ্ণ। আৰু চব মানুহবোৰ কিছু উঠি গৈছে কিবা কিবি খাব আনিবৰ কাৰণে। মোৰ পপকৰ্ণ অলমষ্ট খতমেই। এয়া কফি খাইছোঁ। চিনেমা চাব আহিলে মই কফি আৰু পপকৰ্ণ এই দুটা বস্তুৱেই লাগে। আৰু আকৌ আহি গ'লোঁ চিনেমাৰ মাজতো উভতি। চিনেমাখন খতম হৈ গ'ল। এতিয়া মানুহবোৰ চববোৰ মানুহ চববোৰে যাবৰ কাৰণে ৰেডি হৈ আছে। সঁচাকৈ বহুত ধুনীয়া হৈছে, বিৰাটেই ভাল লাগিছে। খুব ধুনীয়া এখন অসমীয়া চিনেমা হয়, আপোনালোকে আহিব চাবৰ কাৰণে। এতিয়া বাহিৰৰ পৰিৱেশ। আৰু আহিলোঁ ঘৰত ৰাঘৱ চাই কিনে। আৰু এটা কথাই ক'ম, আপোনালোকে যদি ৰাঘৱ চাব যোৱা নাই তেতিয়াহ'লে এতিয়াই টিকেট বুকিং কৰক আৰু এতিয়াই যাওক চাবৰ কাৰণে। কাৰণ যদি ৰাঘৱ নাচায় তেতিয়াহ'লে আপোনালোকে বহুত মিছ কৰিছে কিবা কিবি। আৰু যতীন দা ইমান ধুনীয়াকৈ অভিনয় কৰিছে আৰু চিনেমাখনত সুখ দুখ ধেমালিৰ মাজেৰে এখন চিনেমা বনাইছে। আৰু আজিৰ সমাজত যিবোৰ ঘটনা ঘটি আছে তাৰে ওপৰত নিৰ্ভৰ কৰি এখন চিনেমা বনাইছে। ইমান ধুনীয়া এখন সুন্দৰ চিনেমা আমাক এইখন চিনেমাক লৈ কিহৰ কাৰণে বিতৰ্কিত চলি আছে মই গম নাপাওঁ আৰু সেইবোৰ মই মাজতো নোসোমাওঁ। কিন্তু মই এটাই আহ্বান জনাম সকলোকে, আপোনালোকে ছবি গৃহত যাওক, ৰাঘৱখন চাওক। সঁচাকৈ বহুতেই ধুনীয়া হৈছে আৰু বহুত ধুনীয়া এখন চিনেমা হয়। আৰু মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আশা কৰোঁ আপোনালোকে চিনেমাখন চাবলৈ যাব বুলি। যিয়ে নহওক ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।